এজন অসৎ বন্ধুতকৈ এটা বিষাক্ত সাপ বহুত ভাল, কাৰণ সাপটোৱে আপোনাক এবাৰ দংশন কৰিব, কিন্তু সেই অসৎ বন্ধু যে আপোনাক বাৰে বাৰে দংশন কৰি থাকিব। মিছা কথা কোৱা মানুহৰ লগত কেতিয়াও বিবাদত লিপ্ত নহবা, কাৰণ সি মানুহৰ লগত তোমাৰ বিষয়ে এনেকুৱা মিছা কথা ক'ব যি তুমি কল্পনাও কৰিব নোৱাৰিবা। সাগৰত বহুত ঢৌ থাকে, কিন্তু সকলো ঢৌ কিনাৰলৈ আহিব নোৱাৰে। ঠিক তেনেদৰে জীৱনত বহুত বন্ধু হ'ব পাৰে, কিন্তু সকলো বন্ধু মনৰ নিচিনা হ'ব নোৱাৰে। শিক্ষিত ব্যক্তি অহংকাৰী হ'ব পাৰে, কিন্তু জ্ঞানী ব্যক্তি কেতিয়াও অহংকাৰী হ'ব নোৱাৰে, কিয়নো অহংকাৰী ব্যক্তি কেতিয়াও জ্ঞানী নহয়। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা কঠিন: নিজৰ মন পচন্দৰ এজন মানুহ, সুন্দৰ এটা মন, দুখৰ ভাগিদাৰ, নিস্বাৰ্থ ভালপোৱা আৰু বিশ্বাসী মানুহ। আচলতে পৃথিৱীত কোনেও ব্যস্ত নহয়। যিয়ে আপোনাক ব্যস্ততা দেখুৱাই সময় দিব নিবিচাৰে, বুজি ল'ব তাৰ কাষত আপুনি মূল্যহীন। মনৰ কষ্ট আৰু চকু পানী কাকো দেখাব নাযাবা। জীৱন সুখৰ নহ'লেও কাকো ক'ব নাযাবা, কাৰণ কষ্ট সকলোৱে দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। যিজন মানুহক তুমি হেৰুৱাব ভয় কৰিবা, এদিন সেই মানুহজনেই হেৰাই থাকিব। লেতেৰা মনৰ মানুহবোৰেই ভালপোৱাৰ ৰাজ্যত ৰাজত্ব কৰে, আৰু সঁচা ভালপোৱা মানুহবোৰ অৱহেলাৰ ভিৰত হেৰাই যায়। ভালপোৱা 4টা আখৰৰ শব্দ, কিন্তু তাক বজাই ৰাখিবলৈ বিশ্বাস, সন্মান আৰু ভৰসাৰ প্ৰয়োজন। ভালপোৱাৰ কাৰণে আপোনাৰ ৰোমান্টিকতা শিকিব নালাগে। যিয়ে আপোনাক ভাল পাব তেওঁৰ আপোনাৰ প্ৰতিটো কথাই ভাল লাগিব। মুখৰ ভাষা যেতিয়া বন্ধ হৈ যায়, তেতিয়া চকু পানীয়ে কথা কয়, আৰু চকু পানী যেতিয়া শুকাই যায়, তেতিয়া কলিজাটো ভাঙি যায়, আৰু কলিজা যেতিয়া ভাঙি যায়, তেতিয়া জীয়াই থকাৰ ইচ্ছাও বিষাদত পৰিণত হয়। সম্পৰ্ক তেজৰ বান্ধোন নহয়, সম্পৰ্ক অনুভূতিৰ বান্ধোনেৰে তৈয়াৰ হয়। য'ত অনুভূতিৰ বান্ধোন থাকে, তাত পৰ মানুহজনো আপোন হয়, আৰু য'ত অনুভূতিৰ বান্ধোন নাথাকে, তাত আপোন মানুহবোৰ পৰ হৈ পৰে। বৰষুণ শেষ হৈ গ'লে, ছাতি হাতত থাকিলে যেনেদৰে বিৰক্ত লাগে, ঠিক তেনেদৰে কিছুমান মানুহৰ কাষত সিহঁতৰ স্বাৰ্থ পূৰণ হৈ গ'লে বাকী চব বিৰক্ত লাগে। শিক্ষাই মানুহক আলোকিত কৰে, আৱেগে মানুহক বেয়া কৰে, বিবেকে মানুহক বচায়। আনন্দ মানুহক হহুৱায়, ধৈৰ্যই মানুহক উন্নত কৰে, আৰু মিথ্যাবাদীয়ে মানুহক ধ্বংস কৰে। ভালপোৱা কি যিসকলে নাজানে, সিহঁতৰ কাষত টাইম পাছ। যিসকলে এইটোক লৈ খেল খেলে, সিহঁতৰ কাষত গেম। যিসকলৰ নাই, সিহঁতৰ কাৰণে সপোন। যিসকলে এইটো বুজি পায়, সিহঁতৰ কাৰণে জীৱন। আৰু যিসকলে এইটোক হেৰাই পেলায়, সিহঁতৰ কাৰণে দুখৰ সাগৰ। যাৰ লগত কথা পতা অভ্যাসত পৰিণত হয়, তাৰ লগত এদিন কথা নাপাতিলে মন বেয়া হৈ যায়। মন ভঙাৰ শব্দ নহয় বুলিয়েই সকলোৱে সেই মনৰ দুখ অনুভৱ কৰিব নোৱাৰে। ছোৱালীবোৰৰ হাসি বহুত সুন্দৰ হয়, কাৰণ সিহঁতে মনৰ পৰা সুখী নহ'লে নাহাসে। আৰু ল'ৰাবোৰৰ কন্দা বহুত দুখৰ হয়, কাৰণ সিহঁতে বেছি কষ্ট নাপালে নাকান্দে। আচলতে যি সম্পৰ্কৰ সন্মান নাই, সেই সম্পৰ্কৰ দৰকাৰ নাই।